আছোঁ দোকানত এতিয়া আৰু টাইম হ'ল 10টামান বাজিল এতিয়া। তাৰপিছত জাষ্ট আৰম্ভ কৰিছোঁহে এতিয়া। আৰু এতিয়া মানে কি দাদা এটা আহিলে, তাৰপিছত চাপৰ টাপৰ জুখিব দিলে, চাপৰ টাপৰ জুখিলোঁ, জুখি কিনে থৈ দিছোঁ ইয়াতে। মানে কি আহিলে নিব আৰু কিবা কিবি লগা আছে সিহঁতক। তাৰপিছত মই আৰু জুখি কিনে থৈ দিলোঁ, কাৰণ কিয় আহিলে আৰু কিবা কিবি লাগিব, সেইকাৰণে মই বেছি হেৰি কৰা নাই। আৰু সেই দোকানৰ পৰা ডাইৰেক্ট চিধাই আহিলোঁ ঘৰত আহি কিনে বোলো গাখীৰকেইখন ধুওঁ, কাৰণ কিয় কালি ইমান বৰষুণ দিছিল না, বৰষুণ দিয়াতে পূৰা বোকা বোকা হৈ আছিলে। সেইকাৰণে বোলো গাড়ীখন অলপ চাফ চিকুণকৈ থৈ দিলে ভাল লাগি থাকে, নিজে চলোৱা বস্তুটো অলপমান ভাল লাগি থাকে। যিহেতু মোৰ নহয় গাড়ীখন, মামাহঁতৰ, কিন্তু তথাপিও বস্তুটো যদি ভালকৈ ৰাখোঁ ভালকৈ থাকিব। সেইকাৰণে বোলো গাড়ীখন ভালকৈ ধুলোঁ, আৰু 2বাৰ 3বাৰমান ধুলোঁ। ধুই কিনে এই আৰু গাড়ী চাড়ী ধুই এতিয়া আৰু কিবা এটা কাম আছে, কাম চাম কৰিব লাগিব। তো দেখা যাওক কি হয়। আৰু সেইফালে গাড়ীত ধুই থাকোঁতে মায়ে ক'লে কি কণ্ট্ৰলৰ চাউল আহিছে বোলে, চাউলখিনি আনিব যাব লাগিব। তো যিহেতু চাউল পাওঁ আমি, চাউল আনিব যাব লাগিব। তো ঠিকে আছে, বোলো ঠিক আছে, গাড়ীখন ধুই উঠি চাউল আনিব যাব লগা আছে, তো চাউল আনিব যাম। আৰু মায়ে যিহেতু কৈছিলে কণ্ট্ৰলৰ চাউল আনিব যাব লাগে বুলি, তো সেইকাৰণে ভাবিলোঁ অলপ গাড়ীখন ইয়াতে থৈ দি কিনে তাৰপিছত যাই আছোঁ কণ্ট্ৰলৰ দোকানত। আৰু এইফালে ঘৰত চাউলখিনি আনি দি কিনে মই ওলালোঁ এতিয়া দোকানলৈকে। দোকানত যাই আছোঁ এতিয়া, আৰু জাষ্ট পামেই আৰু অলপ টাইম। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 2 কিলোমিটাৰ হয়। তো বাইকত আহিলেনো কিমান 5 মিনিটো নালাগে। তো সেইটোৰ কাৰণে এতিয়া যাই আছোঁ দোকানলৈকে। দোকানত লগ পাইছোঁ আপোনালোকক সকলো। আৰু এইফালে অৱশেষত আহি পালোঁ দোকানত এতিয়া জাষ্ট আহিলোঁ, আৰু গৰম যিহেতু, তো ফেনৰ তলত বহিছোঁ অলপ। আজিলৈকে মানে লগ পাইছোঁ নেক্সট ব্লগত। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।